নমস্কাৰ পাঠকসকল, আজি মই শাহু আইক চুদাৰ এটা মজাৰ কাহিনী ক'বলৈ ওলাইছোঁ। মোৰ শাহু আইৰ বয়স 50 মান হ'ব। দুজনী ছোৱালী, সৰুজনীক মই ভাল পাই বিয়া পাতিছোঁ। গতিকে ভাল পোৱাৰ দিনৰে পৰাই মই শাহু আইৰ লগত চিনাকি। শাহু আই অকালতে বিধৱা হৈছিল, গতিকে শাহু আইৰ জীয়েক দুজনী বিয়াৰ পিছত অকলে ঘৰখনত থাকে। আমাৰ শাহু আই মাজে মাজে অলপ মাল খোৱা আছিল। এদিনাখনৰ ঘটনা। সেইদিনা মই শাহু আইক নিমন্ত্ৰণী এখন দিবলৈ গলো। ভাত খাই মেলি গধূলি আহিম বুলি ভাবোতে পুৰা বৰষুণ দিলে। ৰাতিলৈকে বৰষুণ দি থাকিল। তেতিয়া শাহু আইয়ে ক'লে, আজি যাব নালাগে দে, কালি যাবি। ময়ো উপায় নাপাই ৰাতি থকাটোৱে সিদ্ধান্ত লৈ ঘৈণীক ফোন কৰি দিলো। তেতিয়া শাহুৱে ৰাতি চৰাই এটা মাৰি ভাত পানী বনালে। শাহু আইয়ে ক'লে, মাল খাবি নেকি? মই মাল খাওঁ বুলি শাহু আইয়ে সেইখিনিতে কৈ মই ট্ৰাইবেল ছোৱালী বিয়া পাতিছোঁ। শাহুৱে ওচৰৰে গাঁও এখনৰ পৰা মাল লৈ আহিলে। দুয়োৱে পুৰা মালে মাংসহে খালো। মাল খাই শাহুৰ অলপ বেছি নিচা হ'ল। শাহুৱে বুকুত মেখেলাখন পিন্ধি আছিল আৰু ওপৰত একো পিন্ধা নাছিল। মালৰ নিচাত মেখেলাখন খুলি যাওঁ হৈছিল। শাহু আইয়ে ক'লে, মই উঠি যাব নোৱাৰো। হাতত ধৰি মোক বিচনাত লৈ ব'ল। মই তেতিয়া শাহুক হাতত ধৰি উঠাব খোজোতে শাহুৰ মেখেলাখন পুৰা খুলি গ'ল। ডাঙৰ পিয়া দুটা ওলাই পৰিল। শাহুক তেতিয়া হেঁপাহ পলুৱাই চালো। তাতে দেখি শাহুৱে, কি চাইছা হা দুষ্ট? এই দুটা খোৱাইয়ে তোৰ ঘৈণীয়েৰক ডাঙৰ কৰিলো বুলি হাঁহি মাৰি ক'লে। তেতিয়া মই সাহস পাই ক'লো, তাকেইতো, তথাপিও আপোনাৰ পিয়া দুটা ইমান ধুনীয়া থিয় হৈ আছে, ইমান ডাঙৰ, কাঁড়টো সৰু সৰু। তেতিয়া শাহুৱে, চুপ দুষ্ট, মই তোৰ মায়েৰে হওঁ। ব'ল এতিয়া মোক বিচনাত লৈ ব'ল। মই তেতিয়া দুখন হাতত ধৰাৰ দৰে কৰি এটা চাইডৰ পিয়াটো টিপি দিলো। শাহুৱে তেতিয়া একো নক'লে। মই তেতিয়া সাহস পাই পিয়াটো ভালকৈ টিপি বিচনালৈ লৈ গলো। বিচনাত শুৱাই দি আৰু এবাৰ দুখন হাতেৰে শাহুৰ পিয়া দুটা পুৰা টিপিলো। শাহুৱে তেতিয়া, দুষ্ট, মাৰাৰ পিয়া দুটা টিপিবলৈ লাজ নাই তোৰ হা? মই তেতিয়া, ইমান ধুনীয়া আপোনাৰ পিয়া দুটা। তেতিয়াও 25-30 বছৰমানহে হোৱা যেন লাগে আপোনাক বুলি ক'লো। তেতিয়া শাহুৱে টিপি কেনে লাগিছে বুলি সুধিলে। মই তেতিয়া ভাল লগা বুলি ক'লো। শাহুৱে তেতিয়া আৰু টিপিবলৈ মন আছে নেকি সুধিলে। মই একো নকৈ চিধাই পুৰা পিয়া দুটা টিপিবলৈ ললো। পিয়া দুটা পুৰা টিপি গালে মুখে চুমা খালো। অলপ পিছত শাহুৰ মেখেলাখন পুৰা দাঙি দিলো। লগে লগে শাহুৰ বগা বুচখন ওলাই পৰিল। বুচখন পুৰা ক'লা লোমেৰে ভৰি আছিল। শাহুৱে এই কি কৰিছ বুলি কৈ ঢাকি ল'বলৈ চেষ্টা কৰিলে। মই গুৰুত্ব নিদি ভৰি দুখন পুৰা বহলকৈ মেলি ধৰিলো আৰু বুচখন পুৰা হাতেৰে শুহি থাকিলো। অলপ পিছত শাহুৰ পুৰা চেক্স উঠিল। ভৰি দুখন পুৰা বহলকৈ মেলি দিলো। মই আঙুলি এটা বুচত সুমাই পুৰা মাৰি দিলো। ফচ ফচ কৰি শব্দ কৰি শাহুৰ পুৰা মালপানী ওলাবলৈ ধৰিলে। শাহুৰ বুচৰ মালপানীখিনি খাবলৈ পুৰা মন গ'ল। লাজ নকৰি শাহুৰ ওপৰত উঠি ললো। মোৰ মুখখন শাহুৰ বুচখনত লগাই মোৰ বাৰীডাল শাহুৰ মুখৰ ফালে লগাই দিলো। মানে দুয়ো ওলোটা ওলোটি কৰি উঠি ললো। শাহুৱে চাগে এইটো সুযোগকে ৰাখি আছিল। মোৰ গামোচাখন খুলি শাহুৱে মোৰ বাৰীডাল পুৰা হাত মাৰি মুখেৰে চুপি খাবলৈ ধৰিলে। মোৰো শাহুৰ বুচখন পুৰা চেলেকি মালপানী খাবলৈ ধৰিলো। শাহুৰ মালপানীখিনি খাই খুব ভাল লাগিছিল। ইমান পানী ওলাইছে বুচেৰে, জীয়াৰেৰে ইমান নোলায়।
পুৰা মালপানী খালো। শাহুৱে মোৰ মস্ত বাৰীডাল পুৰা চুহিলে। অলপ পিছত শাহুৰ ভোচৰ পৰা খুজতি উঠিল। মোক নমাই দি চুদিবলৈ ইংগিত দিলে। ময়ো তাকে ৰখি আছিলো। ভোজখন মেলি লৈ মোৰ ক'লা মস্ত বাৰীডাল ফচ কৰি সোমাই দিলো। শাহুৱে টেকাই ললে ভৰিখন পুৰা বহলকৈ মেলি দি আজিহে চুদাৰ মজা পাম বুলি পুৰা চুদিবলৈ দিলে। শাহুক পুৰা মস্ত বাৰীডালৰে খুব চুদিলো। শাহুৱে আহ উহ আহ আহ আৰু চুদ, আহ আহ আৰু দে উহ উহ বুলি মজা লবলৈ ধৰিলে। চুদি চুদি পুৰা ভাগৰ লাগিল। এইবাৰ শাহুৱে মোক বগৰাই লৈ মোৰ ওপৰত উঠি ললে। বাৰীডাল ভোজখনত সোমাই লৈ পুৰা চোদন খালে। উহ আহ আহ কৰি দুয়ো কেকাই কেকাই চুদাচুদি কৰিলো। শাহুৰ ভোজখন লোম মোৰ বাৰীডালৰ লোমত লাগি পুৰা গৰম হৈ গল। কি যে চুদাৰ মজা। শাহুৰ চোদন খাই মোৰ বাৰীডাল পুৰা লাল হৈ গল। শনিক বহুত চুদিলো, কিন্তু ইমান সময় চুদি পোৱা নাছিলো। মোৰ বাৰীডাল পুৰা ফুলি গল। বিষত শাহুৰ ভোজখনৰ পৰা বাৰীডাল উলিয়াই আনিলো, কিন্তু নাই, শাহুৱে নেৰে। এই উলিয়াই আনো, শাহুৱে টান মাৰি আকৌ ভোজত সোমাই পুৰা চোদন দিয়ে। মই ভাবিছো আজি ৰক্ষা নাই, যি হৈ হব বুলি পুৰা গোটেই এৰি দিলো। শাহুৱে মোৰ ভৰি দুখন মেলি লৈ পুৰা চুদিলে। আমি দুয়োৱে উহ আহ 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 কৰি পুৰা চুদাচুদি কৰিলো। মোৰ পানী যাওঁ যাওঁ অৱস্থা হল। শাহুক তেতিয়া পানী যাব আৰু বুলি কলো। শাহুৱে তেতিয়া মোৰ ভোজতে পানী খেদা বুলি কৈ আৰু জোৰে জোৰে উহ আহ বুলি চুদিবলৈ ললে। সুখতে শুভ কৰি শাহুৰ ভোজখনতে মালপানী সোমাই দিলো। সেইদিনাহে পুৰা চুদা যেন পালো। শাহুৱে কলে, তোমাৰ বাৰীডাল যে ইমান বহুত দিনৰ মূৰত খুজতি মাৰিলো। মাজে মাজে হৰৰ এজনে চুদি কিন্তু ইমান জুতি নাপাও। এই বুলি কৈ ভোজখন দাঙি দেখালে। ভোজখন চুদা কোবত ফুলি ৰঙা হৈ গৈছে। মোৰো বাৰীডালৰ একে অৱস্থা। শাহুআয়ে চুদি চুদি ফুলাই দিলে। জীয়েকক এনেকৈ চুদি পাইছিলেনে নাই সুধিলে। মই নাই বুলি কলো। তেতিয়া শাহুআয়ে এনেকৈ চুদিবলৈ দিলে। কলে, দুখ পায়ো এনেকুৱা ফুলি গলে যি মজা তৃপ্তি পোৱা যায়, অন্য কতো পোৱা নাযায়। তেতিয়াৰ পৰাই মই শাহুক অকলে পালে পকৰ ফুলি যোৱাকৈ পুৰা চুদাচুদি কৰো। আজিকালি জীয়েককো এনেকুৱা চোদনহে লাগে। পাঠকসকল, আপোনালোকে পুৰা গিদা বহল কৰি দিয়ক। বাৰী আৰু ভোজ ফুলি চোৱাৰ পিছত যি মজা ফচ ফচ কৰি মাত ওলাই, অইন কতো পোৱা নাযায়। সেইদিনা শাহুক 3 বাৰ চুদিলো। আকৌ মাজে মাজে চুদিব মন গলে আহিব দিলে। ইয়াৰ পিছতো আমি আৰু বহুবাৰ চুদাচুদি কৰিলো। আজিলৈকে ধন্যবাদ। বন্ধুসকল, যদিহে তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰিবা, আৰু যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক।